হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু গাড়ী যাম দেখি আই থিংক আপোনালোকে ধৰিব পাৰিছে যে ইয়া শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে গাড়ী গোটেই যাম লাগিছে আৰু এয়া মই চাদৰ মেখেলা পিন্ধি অহা নাই। আৰু বাকী আমি এইফালে মেইন গেটে সোমাম বুলি ভাবিছিলোঁ, বাট আমাৰ এইফালৰ পৰা গ'লে মানে এই পাছফালৰ গেটখন ওচৰতে পৰে, সেইকাৰণে আমি এইফালেদিয়ে সোমালোঁ বাৰু। এইফালে মানুহ বেছি নাই, কিন্তু আগলৈ চাই গৈ থাকোঁ ইমানেই ভিৰ নহয়, মানুহ মানে হেৰায়ে গৈছে আৰু ইমান ভিৰ আপোনালোকে মানে বিচাৰিয়ে নাপাব কোনটো ক'ত আছে। যদি হাতৰ পৰা হাত এৰ খাইছে মানুহ হেৰালে, সেইকাৰণে বাই আৰু মই মাৰ হাত ধৰি ধৰিয়ে গোটেইখন ফুৰিলোঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই যাওক, আমি কি দেখিলোঁ তাত গৈ সেয়া মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই দিছোঁ। যদি কোনোবা আহিব পৰা নাই তেন্তে ভিডিঅ'টোৰ যোগেৰে চাই লওক আৰু তালৈ গৈও বহুত ভাল লাগিলে। ইমান ডাঙৰ এটা অনুষ্ঠান আমি ইমান ওচৰতে দেখিবলৈ পাইছোঁ, যোনটো মানুহে মানে সচৰাচৰ এনেই দেখিবলৈ নাপায়, মানে চাবলৈ নাপায় আৰু বহুত মানুহৰ অসুবিধা হয় আহিবলৈ বা চাবলৈ এনেকুৱা হেৰিখিনি। তো আমি বহুত মানে সৌভাগ্যভাৱে যে আমি এই অধিৱেশনৰ হেৰিটো চাবলৈ পাইছোঁ আৰু তাত ইমানখিনি মানুহ একেলগে দেখিবলৈ পালেও ভাল লাগে। আৰু ইমান ডাঙৰ এটা অনুষ্ঠান যেতিয়া ইমান ওচৰতে হৈছে, তো মই ভাবিলোঁ গৈ আহোঁগৈ। মাহঁতে যাম বুলি কৈছিলে, তেতিয়া ময়ো ওলালোঁ আৰু যাবলৈ। কিটচেনৰ বস্তু দেখি আমাৰ মা ৰ'ব পৰা নাই, লৈ পালে। এতিয়া চাওঁ আমি কি পাওঁ। আৰু গাইজ গোটেইখন বিচাৰি আমি এবাৰ ইফালে গৈছোঁ সিফালে গৈছোঁ, মানে ধৰিব পৰা নাই এবাৰ কোনফালে গৈছোঁ কোনফালে ওলাইছোঁ। তাৰপৰা এইফালে কিবা বনাই আছিলে সেয়া চালোঁ আৰু এয়া শিবিৰবোৰ দেই, মানুহৰ থকাৰ শিবিৰবোৰ আৰু বেলেগ বেলেগ জিলাৰ আৰু বেলেগ বেলেগ শিবিৰ বনাইছে। কিছুমানে আগফালে ডিজাইনো কৰি থৈছে, মানে ডেক'ৰেশ্যন কৰি থৈছে, যেনেকৈ ফুলনি বনাই থৈছে আৰু তাৰপৰা এইখিনি ইয়াত বস্তু ধেৰ ওলাইছে, আঙুঠি চাঙুঠি। তাৰপিছত সেয়াই আৰু ফুৰিছোঁ, ইফালে গৈছোঁ সিফালে গৈছোঁ। আমাৰ আধা বস্তুটো এনেকৈ চোৱাই নহ'ল, বহুত ধুনীয়া ধুনীয়া বস্তু বনাইছিলে, খেৰে বহুত ধুনীয়া বস্তু বনাই থৈছিলে। আমি সেইখিনি চাবই নাপালোঁ, কাৰণ কোনফালে আছিলে আমি বিচাৰিয়ে নাপালোঁ। আনকি ফটো মাৰিবলৈও জেগা নাই, ইমানেই ভিৰ। মানুহে না আঁতৰি দিছে নাই কিবা, বা ইয়াতে অলপ ফটো মাৰিলে, মই এনেই ভিডিঅ' এটা বনাই থ'লোঁ। তাৰপৰা মানে মানুহৰ মাজতে ফটো মাৰিবলগীয়া হৈছে। ৰ'ব আপোনালোকক দেখুৱাম হা কেনেকুৱা অৱস্থা হৈছে। বাকী মই এক কপিও ফটো নামাৰিলোঁ, সেইটো কাৰণতে নামাৰিলোঁ যে ইমান ভিৰত আৰু ৰৈ পেলাই কি ফটো মাৰিবা, এনেও মানুহ অহা যোৱা কৰি আছে আগেদি। আৰু ইয়াতে আমাৰ বা বেচাৰীজনী অৱস্থা চাব পাৰে, তাই প'জ দি ৰৈ আছে, চাইডতে মানুহে ফটো মাৰি আছে, কেনেকৈ মাৰিব আৰু সেইকাৰণে একপি দুকপি মাৰি দিলোঁ। ইয়াত আকৌ মাৰ লগত ফটো মাৰিম বুলি ক'লে মানুহ ইমান অহা যোৱা কৰি আছে, মুখৰ আগেদি ফটো দুকপি মাৰিব পালোঁ তেওঁ যেনে তেনে। তাৰপৰা ঠেলাই আছে মাজতে বাণিজ্য মেলাত সোমালোঁ, তাততো ক'বই নালাগে ইমান ভিৰ। আপুনি নিজৰ ভৰিৰে খোজ নেকাঢ়িলেও হ'ব, মানুহে আপোনাক নিজে ভিতৰলৈ লৈ যাব। বাকী আপোনালোকে ইয়াত সকলো ধৰণৰ বস্তু পাব, বেগৰ পৰা আৰম্ভ কৰি কাপোৰৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ বস্তুৰ পৰা বা আৰু বিহুৰ সঁজুলিসমূহ, বাকী চেণ্ডেল, সকলো বস্তু মানে ইয়াত পোৱা গৈছে আৰু সেইখিনি চাবলৈও বহুত ধুনীয়া। যি বস্তু চাইছোঁ সেইখিনিয়ে পচন্দ হৈছে আৰু ল'ব লাগিছে। তাৰপৰা মায়ে ঘৰলৈ অলপ মিঠাই ল'লে আৰু আমি চবেই গৈ আইচক্ৰীম খালোঁ। তাতে দেখিলোঁ ল'ৰা ছোৱালীবোৰে খেলি আছিলে, মোৰ চাবলৈ মন আছিলে, এনেও নিদিয়ে ডাঙৰক, সেইকাৰণে চালোঁ। সেইবোৰ দেখি আমাৰো উঠো উঠো লাগিছে, বাট নিদিয়ে উঠো।
ইমানেই ফুৰিলোঁ আৰু মেইন গেটে বাহিৰলৈ আহিছোঁ। মই মাক কৈ লৈছোঁ যে মই মেইন গেটে বাহিৰলৈ যাম, মোৰ ভিডিঅ' বনাব লাগে। তাৰপৰা আমি ঘৰলৈ গুচি আহিলোঁ। বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আৰু এটা কথা ক'বলৈ মই পাহৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত মোক নিশ্চয় জনাব ভিডিঅ'টো কেনেকুৱা হৈছে।